তো হেল্ল' নমস্তে, ৱেলকাম বেক টু দ্য চেনেল গাইজ। তো আশা কৰোঁ আপোনালোক সবেই ভালে আছে। তো মই এতিয়া গাড়ী খালী কৰি আহি পালোঁ এইটো নগাঁও লামডিং ৰাস্তাত আছোঁ বৰ্তমান। ৰাতিপুৱা এতিয়া টাইম হৈছে 7টা বাজিছে আৰু পাইছোঁ টুল টেক্সত ৰখি আছোঁ। গাড়ী খালী কৰি আহিলোঁ ইতিমধ্যে। তো এতিয়া যাম ডাইৰেক্ট গুৱাহাটী চন্দ্ৰপুৰ। তো ইয়াৰ পৰা লাগিব 8, 9, 10, 11, 4 ঘণ্টা লাগিব ইয়াৰ পৰা। তো গৈ পাম তাতে 4 ঘণ্টাৰ পিছত। তো ফুল ব্লগটো চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এনেকুৱা ইনফৰ্মেশ্যন ইণ্টাৰেষ্টিং কণ্টেণ্ট ব্লগ আহি থাকিব মোৰ চেনেলত। তো লগ পাম ফুল ব্লগত। তেতিয়ালৈকে টাটা বাই বাই, কিপ লাভিং অল। হাইৱেটো হ'ল 4 লাইন হাইৱে, গুৱাহাটী টু লামডিং ৰোড।